প্ৰয়োজনীয় ভিডিঅ' আৰু খবৰবোৰৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব। অহা 2 মাহ 3 মাহৰ ভিতৰত প্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা সমাধান কৰাৰ লগে লগে আমি প্ৰায় 100% আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত দিয়া প্ৰতিশ্ৰুতি আমাৰ পূৰণ হ'বলৈ গৈ আছে আৰু মই বিশেষকৈ আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট মন্ত্ৰীসকল আৰু অসম চৰকাৰৰ শিক্ষা আৰু বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলক এই গুৰুত্বপূৰ্ণ 3টা সিদ্ধান্তৰ বাবে তেখেতসকলক শিক্ষা মন্ত্ৰী হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলোকে মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। নমস্কাৰ। ইয়াত 2টা ভিডিঅ' মই আপলোড কৰিছোঁ প্ৰাদেশিকৰণৰ সম্পৰ্কত। শিক্ষামন্ত্ৰীয়ে তেওঁৰ সংবাদমেলত এইটোৱে উল্লেখ কৰিছে যে প্ৰাদেশিকৃত শিক্ষকৰ কিছু সমস্যা, আৰু মই ব্যক্তিগতভাৱে প্ৰাদেশিকৃত শিক্ষক মানে এইটোৱে বুজিম যে যিসকল শিক্ষকৰ চাকৰি আগতে প্ৰাধিকৰণ হৈ গ'ল বা যিবোৰ স্কুল আগতে প্ৰাধিকৰণ হৈ গ'ল তেওঁলোকৰ কিছু সমস্যা ৰৈ গৈছে, আৰু শিক্ষামন্ত্ৰীয়ে সেই সমস্যাৰ সমাধানৰ কাৰণে এই সংবাদমেলত উল্লেখ কৰিছে। আমাৰ মাজত শিক্ষা বিভাগত শিক্ষকসকলক লৈ আৰু কেইটামান সমস্যা আছে। এটা ইলিগেল টিচাৰ বা ইৰেগুলাৰ টিচাৰৰ এটা ব্ৰেকেট আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ কিছু কাম আছে, সেইখিনিও আমি কাম দ্ৰুতগতিত আগুৱাই আছে আৰু যি ধৰণে যেনেকৈ কেবিনেটত সিদ্ধান্ত হয় আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম। মই আপলোড কৰা দ্বিতীয়টো ভিডিঅ'ত শিক্ষামন্ত্ৰী মহোদয়ে কিছু সমস্যা শিক্ষাৰ ক্ষেত্ৰত এতিয়াও থকা বুলি কৈছে, আৰু তাৰ ভিতৰত প্ৰাদেশিকৰণৰ সমস্যাৰ কথা উল্লেখ কৰিছে, আৰু এইটো কৈছে যে প্ৰাদেশিকৰণৰ কাম বহুখিনি আগুৱাই গৈছে, কিন্তু কেবিনেট আৰু চৰকাৰৰ সিদ্ধান্ত মৰ্মেহে তেওঁ এই কামত আগবাঢ়িব। তাৰমানে এই ক্ষেত্ৰত মই এটাই বুজিছোঁ বা আপোনালোকে বুজিব যে আমাৰ প্ৰাদেশিকৰণৰ ব্যৱস্থাৰ কাৰণে বা প্ৰাদেশিকৰণৰ সম্পূৰ্ণ কাম কৰিবৰ কাৰণে এতিয়াও কেবিনেট বা আমাৰ মন্ত্ৰী মহোদয়ে সিদ্ধান্ত গ্ৰহণ কৰা নাই, আৰু যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব তেতিয়া আমাক জনাব বুলি কৈছে। গতিকে এইখিনি মোৰ এই চেনেলৰ যোগেদি এটাই আহ্বান, আপোনালোকে হতাশ নহ'ব আৰু ধৈৰ্য ৰাখক। ইমান দিন আমি আপোনালোকে এই পবিত্ৰ কৰ্মত যোগদান দি আহিছে আৰু যোগদান দি থাকক, কাৰণ ইয়াৰ সুফল নিশ্চয় এদিন আমি পাম। ধন্যবাদ।